Hello everyone, স্বাগতম জনাইছো মোৰ উন্নতি ভিডিঅ'লৈ। আজি মোৰ লগত আছে একদম নতুন ব্লগ। আজি ক'ত যাবা ক? আজি ৰাতি য'ত যাইছা তো এটা বঢ়িয়া জেগাত যাই আছোঁ, মানে নতুন ৰিজৰ্ট হৈ আছে আমাৰ নলবাৰীতে। তো এখন ৰিজৰ্ট কৰি আছোঁ, তো তাতে যাই বঢ়িয়াকৈ চবখিনি দেখাম। এতিয়া বলক। তো আমি আহিবলৈ বালিচা মন্দিৰৰ ওচৰতে ৰিজৰ্টখন তো একবাৰ ভাল পালোঁ কি বালিচা মন্দিৰৰ পৰা সোমাই যাওঁ। আমাৰ হিৰক আছে, এইটো বাবু আছে। হিৰক মানে এনেকৈ লগ পালোঁ ৰাস্তাত। তো তন্ধু আহিছে নেকি? হয় নেকি? আগতে আমি মন্দিৰটো চাওঁ, তাৰপিছত হেৰি চাওঁ, ৰিজৰ্টখন চাম। তো সেইটো মন্দিৰ আমি বঢ়িয়াকৈ দেখি আছোঁ। তো বলক এতিয়া। তো মই হিৰকে বঢ়িয়াকৈ ভ্লগ বনাই আছে, এই মানে নতুনকৈ চেনেল এটা খুলিছে। তো গাইজ চাব ইয়াৰ ভ্লগ। তো আগবাঢ়ি যাক দক ইও। ডাইৰেক্ট পুখুৰী পাৰত দেখি আহিলোঁ। এইটো দেখিছে কি ডাঙৰ পুখুৰী, একদম পুৰা ডাঙৰ পুখুৰী। কাষত আছোঁ মই। ই আছে এটা চুৰ, তই চুৰ। তো গাইছ এতিয়া পুখুৰীটো একপাক ঘূৰি কিনে আৰু মবিয়া ৰিজৰ্টত যাম। তো বেছি সেনেকুৱা খাছ ভ্লগ নহয়, তথাপিও ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকোঁ। তো আমাৰ এবাৰ অংকুৰে এটা ভিডিঅ' বনাবলৈ তাৰ কাৰণে ইমান কষ্ট কৰি আছে, কিবা মোবাইলত ভিডিঅ' কৰিব। আমাৰ হিৰক ভিডিঅ'গ্ৰাফাৰ হলাই চাওক গাইছ। কেনেকুৱা এটা ভিডিঅ' হ'ব এইটো গাইছ। এইটো ভিডিঅ' আপোনালোকে চাব পাব মাত্ৰ আমাৰ অংকুৰৰ ইনষ্টাগ্ৰাম পেজত। এই ইনষ্টাগ্ৰামটো কি আছিলে তোমাৰ নামটো? ইনষ্টাগ্ৰাম পেজ, চৰি পেজ নহয়, ইনষ্টাগ্ৰাম কি আছিলে আইডিটো? কৈ থাকবা। শ্ৰী অংকুৰ বৈশ্য। তো গাইছ চাব তথাপিতো টপিক যাই আছে। হিৰকক ই আমাৰ পুৰা বৰ কৰি আছে। শুন চাও এতে ইমান মানত আৰে চা না বা এই যে আহিছে দে আৰ পিছত ইবাৰ মোৰ মোবাইলটো খালি বলা টাঙি লৈ অস্কার দিব তুই অস্কার তো চা না ভিডিওটো চাবি তাৰ পিছত কালি মোক কবি তই এটা কথা কও আৰে দিয়া মোক এটা মাৰি এ পিছে লাগিলে যি ফটো মাৰি দা এ ৰিলছ বনাই দা মোক সেমি এই মই এটা কুটাই যতে এটাতে ৰিলছ বনাই কিবা মানে হিংকে মৰে কবাত গেছি মই দেখি দিছো পজিশন এই পজিশনতে রাখবো কবাত দেখলি ইংকে যদি কোনবা আছে গম পাবে তো আমার অংকুরি তো গাহি বিরাট বড় কছি না এই পাগলাই দেখো দিদি পাগলাই সোনকালে ওর কি কৰি আছে এগলা ভগৱান। আমাৰ ফাইনেলি অংকুৰ ৰিলছটো বনা হ'ল, মানে কি ধৰক ডিষ্টাৰ্ব দি আছে, মানে কথাগিলা কৈ থাকে। মই শান্তিত বনাব মানে ভিডিঅ'টো মানে যি কি নহওক ভিডিঅ' ইয়াৰ ৰিলছটো বনা হ'ল। এতিয়া আৰু আমি ডাইৰেক্ট যাম মপিয়া যাম। তো মবিয়াত বোলে আৰু দুটা শ্বট আছে ইয়াৰ। মই কিন্তু কৰাত নাই দেই গাইছ, মই আৰু এগলা হালি চালি থাকবা নৰো দেই এগলা। তো আমি ঘূৰি দেখলি তোৰ ভেলাঘৰ, মানে এইটো ভেলাঘৰ মানছিল, এইটো এনকে আছে তাৰমানে। আৰু এটা বস্তু দেখিছোঁ আমাৰ জুবিন দাক বঢ়িয়াকৈ আঁকা হৈছে। তো কি ক'ম আৰু গাইছ, একদম বঢ়িয়া আছে, একদম আল্টিমেট। দেখি দি চব বঢ়িয়াকৈ দেখি দি ধন। মন্দিৰটো ঘূৰোতে এটা বস্তু দেখা পালে, এইটো দেখছি না গাইছ, এইটো মণিকোটটো ওলাই আছে, তলটো পুতা গৈছে। কি কাৰণ তই জানা? শুনা মতে এটা ভূমিকম্প আহোঁতে বোলে ভূমিকম্প এটা বানপানীত বোলে পুতা গৈছে। এতিয়া ভাল কৰি নাজানো কাৰণটো, একজেক্ট কাৰণ বাকী যদি ওচৰৰ মানুহ যদি কোনোবা আছে তেতিয়াহ'লে জনাবচোন কি কাৰণত পুতা গৈছে। তো গাইছ যদি কোনোবা আমাৰ ওচৰৰ ভিডিঅ' চাই থাকে ওচৰৰ মানুহে, তো জনাবচোন গাইছ, মানে জানিব ইচ্ছা যায় দেখোন। তোৰ যায় ন? যাই ইচ্ছা যায়, এইগিলা বস্তু জানিবৰ মোৰ খুব ইচ্ছা যায়। বঢ়িয়া সেইটো মন্দিৰ চাওক। তো গাইছ আমি ফাইনেলি আহি পালোঁ মৌপিয়া ৰিজৰ্ট। চাওক এখানে মৌপিয়া ৰিজৰ্ট, এখন হ'ল পূৰা বঢ়িয়াকৈ গেট চেট দিছি আৰু পূৰা এনেকৈ ভিতৰত সোমাই যাওঁ। তো মানে কি কৈছোঁ এখন কি দেখাম, মানে কি দেখা পাওঁ চব দেখি আছোঁ। আৰু আমি সোমাই আহি পূৰা মৌপিয়া ৰিজৰ্টৰ পূৰা আৰু এখন গেট দেখা পালোঁ। আৰু এই গেটখন মানে একদম কি হয় বাহিৰে বনাই, য়েছ এই গেটখন বাহিৰে বনাই মৌপিয়া ৰিজৰ্ট, সেইটো কথাই। তো যেতিয়া বলকচোন ভিতৰলৈ যাওঁ আৰু ক'ত কি দেখা পাওঁ চাওঁ। চব দ্ৰব্য নিষিদ্ধ এলেকা। তো যদি হয়তো সঁচাকৈ হয় তো সঁচাকৈ বঢ়িয়া। তো এবাৰকে দেখা পাইছোঁ আমাৰ কিবা কিবি এটা সৰু চলি খেলিব পাৰিব জোলনা, আৰু এইগিলা এই ঘৰ ঘৰিলা আছে, আৰু এতিয়া এখন ৰেষ্টুৰেণ্ট আছে খাব পাৰিব। আৰু ভিতৰত সোমাই ইয়াতে বঢ়িয়াকৈ এখন দলং দেখা পালোঁ গাইছে, এখন দলং। আৰু এখন দলঙত আহিব লগা হ'লে আপোনালোকে 10 টকা পে' কৰিব লাগিব পাৰজনৰ। তো এলা কিবা সূতা মেৰি দিছে, দলংখন ভালে লগা হৈছে। আৰু এখন দলং বানাওঁতে বোলে 4 লাখ টকা খৰচা হৈছে। তো গাইছ আপোনালোকে কওকচোন এখন দলং বানাওঁতে 4 লাখ টকা খৰচা হৈছে না সঁচাকৈ হোৱা লাগে না? চাওক গাইছ, আৰু মোক ক'ব হ'ব পাৰে হয়তো, সেইটো নাজানো, কিন্তু মোৰ কিন্তু হোৱা নালাগে কিন্তু এখনত 4 লাখ টকা। চাওক তো চাওক এই বঢ়িয়াকৈ চেল্ফি বন বনাই দিছে। আমাৰ হিৰকে ফটো উঠি আছে,
তো ইয়াতে বেলেগ চাব লগা নাই, মেইন হৈছে দলংখানে আৰু নতুনকৈ দিছেতো, হয়তো পিছলৈ কিবা বনাব পাৰে। তো এখানে হৈছে দলং, আৰু এই তাতে গাছ দেখছি না, তাতে খানা চানা খাব পাৰে আৰু মানুহগিলা, এই তাতে খানা চানা খাব পাৰে। আৰু এইটো পাগলীয়া নদী এনেকৈ বৈ গৈছে, ওপৰত দলংখান দিছে আৰু। তো ক তুমি যে কৈছা চাব লগা একো নাই, একচুৱেলি এইগিলাখান জাগাত অকল চাবৰ কাৰণে মানুহ নাহে, এটা শান্তিৰ পৰিৱেশ দি আছে, হাই হুল্লা নাই, কৃত্ৰিমতাৰ মানে জগতখনৰ পৰা অলপ দূৰত, সুন্দৰ গছ গছনি, চৰাই চিৰিকটিৰ মাত শুনছ না, সেইগিলাখান বস্তু উপভোগ কৰিবৰ কাৰণে একচুৱেলি ইয়াতে আহে। গাইছ হয়তো কথাটো হয়, মই ভাবিলোঁ কথাটো ৰিয়েলাইজ কৰিছোঁ, মোৰ ভুল হৈছিল। ইয়ে শুদ্ধ দিয়ক গাইছ, কথাটো হয়ও, এতিয়া চৰাই চিৰিকটিৰ মাত আহিছে, এইগিলা চৰাইগিলা উৰি যাই আছে, হা হয় না? হয়, চৰাইগিলা পুৰি উৰি যাই আছে, মাত চাত এইগিলা চৰাইৰ মাত শুনছ না, এইগিলাখান এতিয়া ধৰা এই টাউনৰ মাজত জুতি জয়লাটো শুনা নাপাওঁ, নাপাওঁ তাতে কি শুনা পাবা, টিট টিট অঁ য়েছ য়েছ সেইটো। তো গাইছ আৰু বেলেগ নকওঁ, আৰু ভিডিঅ'টো বেছি লম্বা নকৰোঁ, তো ভিডিঅ'টো এতিয়া শেষ কৰিম। মানে কি আহি ভাল লাগছি দিয়ক, বেয়া লগা নাই। তো যদি আপোনালোকে আহিব ইচ্ছা কৰে তো আহিব, বেছি দূৰ নহয়, নলবাৰী বালিলেচা মন্দিৰটো দিছে তাৰে ওচৰতে আৰু। তো বাই বাই, নেক্সট ভিডিঅ' আৰু লগ পাম।